हेलो फ्रेंड्स मैं लिपिए मोर चेनेलर अन्य एटी भिडिओ आपलोक स्वागतम जानाइছো। आज एटा बेलेग धৰণৰ भिडिओ লৈ আহিছো আপোনালোকৰ মাজলৈ। আমি এবাৰ 8 মাহৰ ঘৰলৈ যাব ওলাইছো। আমি বৰ্তমান দিল্লীত আছো আৰু দিল্লীৰ পৰা অসমলৈ বহুত দূৰ হয়, যেহেতু যাওঁ বুলিলে যাব নোৱাৰি। লৰাৰ স্কুল আৰু এখেতৰ ডিউটি এইবোৰৰ মাজতে সুবিধাই মিলে নাই। লাকিলি এইবাৰ গৰমৰ বন্ধৰ দিনকেইটা ঘৰত যাম বুলি ভাবিছো 8 মাহৰ মূৰত। সেইকাৰণে আই এম সো হেপি। সেইকাৰণে ভাবিলো আপোনালোকৰ লগতো আমাৰ জাৰ্নি ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। বহুত সুখী হৈ আছো আজি মই। এয়া আমি মেট্ৰো ষ্টেচনত, আমাৰ কাষৰ মেট্ৰো ষ্টেচনত আহি টিকট ললো। তাৰপিছত এয়া আমাৰ মেট্ৰো আহি পালে। এয়া আমি এতিয়া যাত্ৰা আৰম্ভ কৰিলো। ভিডিঅ'টো দুদিনমান হ'ল কৰা, দেৰিয়ে হ'ল, মানে আমি ঘৰত গৈ উভতিয়ে আহিলো। কিন্তু ভিডিঅ'টো কৰি থোৱা হৈছিলে যেহেতু ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। এয়া আমি মেট্ৰোত বহিছো আৰু গৈ আছো আমাৰ ষ্টেচনলৈ। এয়া আমি নামিলো মেট্ৰোৰ পৰা। আৰু এয়া দেখিছেনে, এইটো এটা আণ্ডাৰগ্ৰাউণ্ড মেট্ৰো ষ্টেচন, মানে মাটিৰ তলতে আছে। এয়া দেখিছেনে, এইবিলাক কি বনাই থৈ দিছে। এনেই দিনতে আন্ধাৰ ৰাতি নিচিনা হৈ আছে মাটিৰ তলৰ কাৰণে। আৰু চাওকচোন তাতে এইবিলাক কি বনাই থৈ দিছে, ভূতৰ নিচিনা। আৰু দেখিছেনে ইমান ধুনীয়াকৈ সজোৱা আছে এয়া মেট্ৰো ট্ৰেইন। তাতে অকণমান এইবিলাক চাই মেলি ৰৈ দিলো আৰু ল'ৰাটোৱে বেগটোৰ লগতে খেলি আছে। আৰু এয়া আমাৰ সৰু ল'ৰাটো, মানে অভি। সি চাই প্ৰথমতে হাঁহিব ধৰিলে, তাৰপিছত এতিয়া তাৰ ভয় লাগিছে। মোক কলাত উঠিব আহিছে, দেখিছেনে। এয়া ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। এয়া আমি মাটিৰ তলৰ পৰা মাটিৰ ওপৰলৈ যাত্ৰা কৰি আছো। বহুত তলত আছে ষ্টেচনটো মাটিৰ। এয়া আমি গৈ আছো, বহুত ভাল লাগি আছে। ইমান হেপি হৈ আছিলো এইদিনাখন, মনটো ক'তো ৰোৱাই নাছিলে জানেনে। ইমান দিনৰ মূৰত ঘৰত যাব ওলাইছিলো, ইমান দিনৰ হেঁপাহ। কেতিয়া গৈ ঘৰ পাম, এইটোৱে লাগি আছিলে। এয়া ল'ৰাই ড্ৰেগন ফ্লাই এটাও বনাই থৈছে, তাকে দেখাইছে। ইমানে এক্সাইটেড হৈ আছিলো। আমাৰ ট্ৰেইনৰ টাইমতকৈ 2 ঘণ্টা আগত আহি পাইছিলোঁ আমি ষ্টেচন। কি কৰিব, এনেকুৱাই হয় আৰু আমাৰ। আপোনালোকৰ এনেকুৱা হয় নে জনাবচোন, মানে এক্সাইটমেণ্টতে এডভান্স আহি ৰেডি হৈ থকা। সেয়া আমি ওপৰলৈ উঠি আহিলোঁ। এয়া আমি বাহিৰত ওলাই গ'লোঁ। এতিয়া আমি যাম আমাৰ ৰেলৱে ষ্টেচনলৈকে, নিউ দিল্লী ৰেলৱে ষ্টেচন। এইবাৰ যাত্ৰা ট্ৰেইনতে কৰিম যিহেতু, সেইকাৰণে আমি ৰেলৱে ষ্টেচন আহি পালোঁ। মানে পোৱা নাই বৰ্তমান, মেট্ৰো ষ্টেচনৰ পৰা ৰেলৱে ষ্টেচনলৈকে যাব লাগিব। ইয়াতে বহুত সুবিধা হয় জানেনে, এইবিলাক অহা যোৱা কৰা। এয়া মেট্ৰো ষ্টেচনৰ সন্মুখতে এয়া ফুটব্ৰিজ বনাই থোৱা আছে একেবাৰে ৰেলৱে ষ্টেচনলৈকে। চ' ৰাস্তাৰ ট্ৰেফিকৰ জঞ্জটত ফাঁচিবই নালাগে, না বেলেগ গাড়ী ভাড়া ভৰিব লাগে। এয়া আমি ধুনীয়াকৈ খোজকাঢ়ি এতিয়া আমি কোনো যান জঁট নোহোৱাকৈ আমি ডাইৰেক্ট পাম ৰেলৱে ষ্টেচন। এইয়া দেখিছেনে, এইটো অপজিট চাইডত ৰেলৱে ষ্টেচন হয়। আমি এতিয়া তালৈকে যাব লাগিব। এয়া লাহে লাহে গৈ আছোঁ। ইমান ধুনীয়া দেখিছেনে ফুটব্ৰিজখন, আৰু ইমান ক্লিন হৈ আছে। এয়া ল'ৰা আৰু পাপাক আগত গৈ আছে, মই আৰু
সৰু বাবুক লৈও আছোঁ, ইফালে ভিডিঅ' কৰি আছোঁ, চ' অলপ লেট হৈ আছে মোৰ। তথাপিতো সিহঁতে মোক বাৰে বাৰে এয়া অকণমান যায়, আকৌ অকণমান ৰখি দিয়ে। এনেকৈ গৈ আছোঁ আমি, গৈ পালোঁ ষ্টেচন। নিউ দিল্লী ষ্টেচন, এইখন ব্ৰিজেৰে আমি আহিছোঁ আৰু এইটো ব্লু কালাৰৰ, এইটো হৈছে মেট্ৰ' ষ্টেচন। তাৰপৰা আমি এনেকৈ আহিলোঁ ইয়াতে। ইয়াত দেখিছেনে অৱস্থা মানুহৰ, ট্ৰেইনৰ ৰখি ৰখি একদম ভৰ্তি হৈ আছে। এয়া আমিও ৱেইটিং ৰুমত বহি দিলোঁ, যিহেতু বহুত এডভান্স আহি গৈছিলোঁ টাইমতকৈ। অকণমান মানে প্ৰায় 1.5 ঘণ্টামান বহাৰ পিছত এয়া আমাৰ ট্ৰেইন আহি পালে। ট্ৰেইনত উঠিলোঁ। এয়া এতিয়া কোনে গ্লাছৰ কাষত বহিব তাক লৈ যুদ্ধ এখন। সেইকাৰণে আমি তলৰ ছিট দুটা বুক কৰিবলৈ ট্ৰাই কৰোঁ। এয়া দুটাকে দুফালে বহাই দিছোঁ, এতিয়া কাৰো অশান্তি নাই, ধুনীয়াকৈ চাই গৈ থাকিব পাৰিব। আৰু বৰো নহয় ল'ৰা ছোৱালী, যিহেতু বহুত দীঘলীয়া যাত্ৰা হয়। আৰু এয়া পঞ্জাৱৰ ল'ৰা কেইটামান লগ পাইছিলোঁ, সিহঁতে স্কুল ট্ৰিপত গৈ আছিলে ছামাৰ ভেকেশ্যনৰ দাৰ্জিলিঙলৈ বুলি। ভাল লাগিলে সিহঁতক লগ পায়ো, আৰু টাইমবোৰ কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। 27 ঘণ্টীয়া যাত্ৰাৰ অন্তত এয়া আমি ঘৰ পালোঁ। গাড়ীখনত এয়া দাদা আৰু ভতিজা ল'ৰাটোৱে আনিব গৈছিলে আমাক। এতিয়া কৈ মোৰ বহুত দুখ লাগিছে, গম পায়নে সিদিনাখনৰ কথাবোৰ। উপায় নাই আৰু। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় প্লিজ লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ঘৰৰ ভিডিঅ'লৈ আহি আছোঁ আজিলৈ, বাই।